এয়া ৰাতিপুৱা উঠিয়ে পিঁয়াজ দুটা হাতত লৈছোঁ যিহেতু আজি ছানডে আৰু ক'তো ওলাই যোৱা প্লেনিং নাই এতিয়ালৈকে আৰু ভালদৰে গোটেইখিনি কুটি লৈছোঁ এয়া গোটেইখিনি ইয়াৰে ঢাকনিখনতে লৈ লৈছোঁ আৰু তাতে অকণমান নাৰিকলৰ তেল আৰু ভিটামিনৰ ই কেপচুলো এড কৰিছিলোঁ মই যেনিবা ভিডিঅ'টি ল'বলৈ পাহৰি থাকিলোঁ আৰু এয়া মই লাষ্ট 3 টাইমছ ইউজ কৰিছোঁ বহুত ভাল ৰিজাল্ট পাইছোঁ মানে আগৰ তুলনাত মোৰ চুলি সৰা বহুত বেছিয়ে কমি গৈছে এইফালে বোলো এটা ফেচ পেকো বনাই লওঁ যিহেতু আজি টাইম হাতত বহুতখিনিয়ে আছে বোলো চব কেয়াৰ লৈ লওঁ আৰু এফালৰ পৰা এয়া 2 চামুচমান বেচন লৈছোঁ অলপ বেছি পৰিমাণে লৈছোঁ কাৰণ মই হাততো সানিম আৰু এইফালে লৈছোঁ অকণমান কফি বেছি দিয়া নাই কিয়নো বেছি দিলে মুখত এটা বেলেগ এটা স্মেল ওলায় আৰু কিবা এদিনলৈকে নাযায়ে মই যোৱাবাৰো মানে যোৱাটো সপ্তাহতো মই এইটো ফেচ পেক ইউজ কৰিছিলোঁ মানে এদিনলৈ মানে স্মেলটো থাকি গৈছিলে পিছে ৰিজাল্টটো আকৌ বৰ ধুনীয়া মানে বৰ ধুনীয়া এটা গ্লো আহে এই ফেচ পেকটি ইউজ কৰিলে ইয়াতে মই পানী ব্যৱহাৰ নকৰি গোলাপৰ জলে দিলোঁ মানে গোলাপৰ জল বোলে বাৰু আপোনালোকৰ কোনোবাই যদি গোলাপ জল ইউজ নকৰে তেনেহ'লে ইয়াৰ সলনি পানী ব্যৱহাৰ কৰিব পাৰে দেই কিয়নো মোক ছোৱালী এজনীয়ে কৈছিলে যে তাইৰ হেনো গোলাপ জল ইউজ কৰিলে ইৰিটেশ্যন হয় হ'ব পাৰে কাৰোবাৰ কিন্তু গোলাপ জল ফেচৰ কাৰণে বহুত বেছি ভাল হয় দেই এনেও কপাহেৰে যদি মচি দিয়া যায় গোলাপ জল লৈ বৰ ধুনীয়াকৈ ক্লিন হৈ আহে মুখখন ন এয়া মৌ লৈছোঁ মৌ মানে শেষ আৰু এইটো বটল আনিব লাগিব আৰু এয়া মৌ এচামুচ নহ'লে একচুৱেলি এচামুচ দিব লাগে মোৰ নাছিলে যে এচামুচ দিব দেই আপোনালোকে তাৰপিছতে এইখিনি বৰ ধুনীয়াকৈ মিক্স কৰি লৈ এই ফেচ পেকটো ইউজ কৰিলে মুখৰ স্কিন টনটো বৰ ধুনীয়া হয় লগতে মুখৰ দাগবোৰো যায় আৰু মুখখন বৰ ধুনীয়া ব্ৰাইট হয় এয়া চাহ পানী খাই ল'লোঁ তাৰপিছতে এয়া ভণ্টিয়ে মোৰ মূৰত পিঁয়াজৰ যে এইটো বনাইছিলোঁ সেয়া লগাই দিয়ে মানে এই যে পিঁয়াজখিনি গুড়ি কৰি নাৰিকলৰ তেল আৰু ভিটামিনৰ ই কেপচুল মিক্স কৰি থৈ দিছিলোঁ সেইখিনিৰ কথা কৈছোঁ সেয়া যদি মূৰত লগোৱা হয় মূৰৰ চুলি সৰা বন্ধ হয় লগতে চুলিৰ ৰিগ্ৰথ হয় আপোনালোকে ব্যৱহাৰ কৰিবচোন চাব ভাল ৰিজাল্ট পাব দেই এটা সময় আছিল যেতিয়া মই মূৰ ধুপ কেনেকুৱাকৈ চুলি যায় আৰু এতিয়া বহুত বেছিয়ে কমি গৈছে যিহেতু মই এঘণ্টা পিছতহে ধুম সেইকাৰণে বোলো ভৰিখনৰো কেয়াৰ লওঁ এয়া মই 5 চামুচমান চাগে নিমখ লৈছোঁ তাৰপিছতে এয়া খোৱা ছ'ডা ল'লোঁ দেই আৰু এয়া ল'লোঁ এপেকেট চেম্পু যিকোনো চেম্পু ল'ব পাৰে দেই এই ভিডিঅ'টি মই মিনি ব্লগত দিছিলোঁ আজি যিহেতু মই কেয়াৰ লৈছোঁৱে সেইকাৰণে বোলো ভিডিঅ' এটা বনাই দিওঁ আৰু ভ্লগতো দি দিওঁ নে কি কয় আৰু এইফালে দিলোঁ গৰম পানী এই পানীখিনি আৰু বস্তুখিনি মিক্স হৈ ইমান ধুনীয়া এটা গোন্ধ ওলাইছে আৰু ভৰিখন যদি 20 মিনিটমান প্ৰায় যদি ৰাখি দিয়ে ন ইমান ধুনীয়া বডিটো মানে ৰিলিফ ফিল হয় আৰু লেতেৰাবিলাক ন ঢিলা হৈ যায় তেতিয়া চাফা কৰিবলৈ সহজ হয় আৰু এই যে মই কৈছিলোঁ অলপ বেছিকৈ বনাইছোঁ বুলি এয়া মানে হাতত লগাবৰ কাৰণে হাত ভৰি দুখনেৰে আমি ইমান কষ্ট কৰোঁ কাম কৰোঁ ন এই দুখনৰো অলপ যত্ন ল'ব লাগে নে কি কয় মুখখনৰতো আমি প্ৰায় কৰিয়ে থাকোঁ আৰু যিহেতু আজি ছানডে আছিলে আৰু আজি ক'তো ওলাই যোৱা নাই সেইকাৰণে ভাবিলোঁ ভালদৰে গোটেইখিনি মানে কেয়াৰ লওঁ আৰু আপোনালোককো মই দেখাওঁ আৰু এয়া দেখিছেনে মই তলপিনে হৈ কথা কৈছোঁ কাৰণ মই গম পাইছোঁ যে মোক বেয়া দেখিছে আৰু ভণ্টিয়ে কৈ আছে ইমান বেয়া দেখিছে বোলো একো নাই আৰু মই ভইচ অভাৰ এইকাৰণে কৰিলোঁ যে কাষত কেঁচুৱা কান্দি আছিলে ওচৰৰ ঘৰৰ সেইকাৰণে ভইচ অভাৰ কৰিব লগা হ'ল ভইচটো মিউট ৰাখি কেনে সেয়ে আৰু সপ্তাহটোৰ গোটেইকেইটা দিন যিহেতু ব্যস্ত থাকোঁ এটাই দিন পাওঁ ৰবিবাৰটো আৰু কেতিয়াবা ওলাই যাওঁ আৰু যিদিনাখনে ঘৰত থাকোঁ সেইদিনাখনে আৰু এনেদৰে মই কেয়াৰ লওঁ আপোনালোকেও ল'ব অলপ নিজৰ যত্ন ল'ব লাগে মুখখন বৰ বেছি বেয়া দেখিছে কাৰণে মই তলমূৰ কৰি আছিলোঁ আৰু এয়া এইফালে আকৌ ল'লোঁ কলগেট আৰু তাতে হালধি গুড়ি আৰু কফি এয়া ভৰিখন যে তিয়াই থৈছিলোঁ 20 মিনিট হৈ গ'ল মোৰ কথা কৈ তাতে এয়া ভৰিখন গেৰুহাকেইটা ঘঁহি দিছোঁ বৰ ধুনীয়াকৈ কিন্তু ঢিলা হৈ যায় যে চাফা কৰিবলৈ ইজি হয় আৰু নখৰ ভিতৰত যিবিলাক কেতিয়াবা মানে লেতেৰাবিলাক মানে টান হৈ যায় ন বেছি লেতেৰা নহয় বাৰু অলপ সেইবিলাকো ঢিলা হৈ যায় আৰু এই হাতখনত যে মই এয়া পেকটো লগাই থৈ দিছিলোঁ ফেচ পেকৰ বেছি হোৱা মানে হেৰি আৰু ইয়াৰ ৰেজৰেৰে মানে সৰু সৰু নোমবিলাকো গুচাই দিছোঁ মই হাতখন দেখাব খুজি আছোঁ যে বৰ ধুনীয়াকৈ মানে বগা হৈছে আৰু চাফা হৈছে কিন্তু কেমেৰাত ইমান ধৰিব নোৱাৰি বাৰু সেয়া গা পা ধুই আহি ৰ'দত বহিলোঁ গান গাই আছোঁ ৰ'দ পোৱাবৰ কাৰণে মাতিব তাত তাৰপিছতে ভোক লাগিছে কিন্তু দেৰিকৈ উঠিছোঁ এইবিলাক কৰি মেলি গা পা ধুই আজৰি হওঁতে 11:30 বাজিছে এতিয়া যদি ভাত খাই দিওঁ দুপৰীয়া মানে আৰু অমিল হৈ যাব সেইকাৰণে আৰু ভাবি থাকোঁতে আকৌ আলহী আহিলে এয়া আলহীক চাহ পানী দিলোঁ তাৰপিছতে আকৌ ভাতৰ কাৰণে যোগাৰ কৰিলোঁ এইফালে আকৌ আলহীও বহিছে মানে শাক চব্জি কাটিবলৈ
মই ভাবিলোঁ কি জলফাই আছে, জলফাই চাটনিও বনাওঁ। এয়া জলফাই, আদা, জলকীয়া, ধনিয়া, পালেং গোটেইখিনি মিক্স কৰি বনালোঁ। আলহী ভাত পানী খাই অহাৰ পিছত বাবা আহি পালে আৰু আমাৰ এইজনীয়ে আকৌ বজাৰ সামৰি লৈছে, পূৰা একদম সামৰি আছে। আৰু ইফালে মোৰ এয়া ভেজ থালিখন, মানে আলহী আৰু ঘৰৰ কাৰণে বেলেগ দেই, মই যিহেতু নিৰামিষ খাওঁ মোৰ বেলেগ। মাবিলাক চাগে চবৰে তেনেকুৱা ন, যিমান কাম কৰিলেও নহয় ক'বই আৰু মানে কিবা এটা। তাৰপিছতে ওলাই আহিলোঁ আমাৰ চুবুৰীয়া গাঁওখনত। যি নহওক এইফালে অলপ হ'লেও গাঁৱৰ কিবা এটা আভাস পোৱা যায়, সেইকাৰণে ওলাই আহি ভাল লাগে। বাৰু মোৰ ৰীল এটাৰ মানে ছং প্ৰমোশ্যনৰ ৰীল এটাৰ ভিডিঅ' আছিলে আৰু লগতে বহুদিন আগতে মানে শ্বৰ্ট ফিল্ম এখন কৰি থৈছিলোঁ, তাৰেও আধৰুৱা আছিলে, সেইখিনি কৰিবৰ কাৰণে আমি এইটো ৰাস্তাত আমি একদম মানে এনেকুৱাকৈ ৰেম্প ৱাক দি মানে ভিডিঅ' বনাওঁ যেন একদম লণ্ডন। আহিলোঁ আৰু অলপমান মানে প্ৰমোশ্যনেল ভিডিঅ'ৰ কাম আছিলে, অলপ শ্বুটিং টুটিং কিবা কিবি। তো তাৰপিছত ভাত পানী খাই ইয়াতে আহিলোঁ, এতিয়া ভিডিঅ' বনাই আছোঁ। আমাৰ ৰদালি বাইদেউ গুচিয়ে গ'ল, তাৰপিছতো আমি মানে বনাবই এৰা নাই, উৰাই যায় একদম উৰাই যায় আৰু পাইছে আৰু। এইটো মামাই বনাইছে না? মামাই বনোৱা নাই, এইটো ভূটান চৰকাৰে বনোৱা ৰাস্তা। আমিও আৰু পূৰা একদম ৰেম্পক যি একদম খোজ দি ভিডিঅ' বনাওঁ আৰু একদম। তো সেয়াই আৰু আজি ছানডে'টো এনেকৈ গ'ল, পূৰা স্কিন কেয়াৰ কৰিলোঁ, হেয়াৰ কেয়াৰ কৰিলোঁ, খানা বনালোঁ, খালোঁ, আলহীও আহিল। তাৰপিছতে এতিয়া এয়া ভিডিঅ' বনাই আছোঁ, ভিডিঅ' বনাই কিনে আৰু ঘৰত যাম। তাৰপিছতে কি কৰিম, তাৰপিছতে ভিডিঅ' এডিট কৰিম, বেলেগৰ ব্লগ চাম, বিগ বছ চাম, চিনেমা চাম। তো সেয়াই আৰু চাই থাকক ভিডিঅ'টি। এনেদৰে পূৰ্ণিমাৰ জোনবাই চাই আমি উভতিলোঁ আৰু আহোঁতে এয়া চাহ মিঠাই পকৰি খাই ল'লোঁ। তো মোৰ ছানডে'টো এনেদৰে পাৰ হ'ল। ভিডিঅ'টি কেনে পালে কমেণ্টত জনাব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টি যদি ভাল পাইছে লাইক কৰিব। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি, আজিলৈ বাই।